নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ক্ৰাঞ্চি টকছলৈ মোৰ সৈতে বৰ্তমান উপস্থিত আছে অপয় ভূঞা আৰু ঈশান বৰা সো প্ৰথমতে তোমালোক দুইজনকে আমাৰ ইউটিউব চেনেলৰ ইনষ্টাটোলৈ স্বাগতম জনাইছো থ্যাংক ইউ আহাৰ কাৰণে বিৰাট ভাল লাগে সো মই মোৰ ফাৰ্ষ্ট আমি আজি বেলেগ টাইপৰ কোৱেশ্চন নুসুধো আমি অকল জাৰ্নালিজম ৰিলেটেড কোৱেশ্চন সুধিম কেইটামান সো ফাৰ্ষ্ট মোৰ কোৱেশ্চনটো হ'ল যে তোমালোকে এই জাৰ্নালিজমৰ ক্ষেত্ৰখনত ফাৰ্ষ্ট হয়তো আপোনালোকে চিনি পাব পাৰে কিছুমান হয়তো নাপাব পাৰে যে অপয় ভূঞা অতনু ভূঞা ছাৰৰ পুত্ৰ হয় তুমি তোমাৰ ফাদাৰৰ পৰা ইনস্পায়াৰ হৈ পিনে এইটো ক্ষেত্ৰ এই জাৰ্নালিজমৰ ক্ষেত্ৰখনত আহিলা নে তুমি কি ভাবি পিনে তোমাৰ মোটিভটো কি আছিল এই ক্ষেত্ৰখন তোমাৰ অহাৰ সৰুৰে পৰা মানে যেতিয়া ক্লাছ 1 বা 2 আছিলো এই জাৰ্নালিজম বস্তুটো মই ঘৰত দেখিয়ে আমাৰ ঘৰৰ পৰিৱেশত এনেকুৱা হৈয়ে থাকে কিয়া মোৰ আৰু মোৰ ভন্টিৰ মাজত এটা আছিল যে আমি ফোনি এখন লৈ পালে তাই ফোনৰ ৰেকৰ্ড কৰে আমি ৰিপৰ্টিং কৰো মানে তো সৰুৰ পৰা হেতু ইন্টাৰেষ্ট আছে আৰু মোৰ এনেকুৱা এটা এম্বিশন যে সৰুৰে পৰা যেতিয়া ক্লাছত খুদে যে কি হ'ব মন যায় তিতিয়াৰ পৰা আজিলৈকে মোৰ হে জাৰ্নালিজমে কৰিব মন আছে খালি ওয়েজ বেলেগ ধৰা জাৰ্নালিজম আজিকালি বেলেগ ধৰণৰ হৈ গৈছে মই সিনেমাও বনাইছিলো শৰ্ট ফিল্মছ কিছুমান বনাও যত মই জাৰ্নালিজমৰ থ্ৰুদি যোনটো কথা ক'ব পাৰ মোৰ তিতিয়া ইমান এটা বয়স হোৱা নাছিল হেখিনি কথা এজ এ জাৰ্নালিষ্ট ক'বলে বাট ইতিয়া বহুত অপৰচুনিটিজ পাইছো যে হেনুকা প্ল্যাটফৰ্ম এটাত ভৰি দি পালে জাৰ্নালিজম কৰিব পাৰো বা চেষ্টা কৰিব পাৰো সপোন জাৰ্নালিষ্ট হোৱা আছে এটু জাস্ট আৰম্ভণিৰ খুজ এটা তো হেতুৱে আৰু জাৰ্নালিজম হোৱা সৰুৰে পৰা হেপা এটা আছে মই ঈশান বৰা সুধিবলৈ বিচাৰিম যে তুমি কৰবা কেনেদৰে ইনস্পায়াৰ হয় তুমি যদি অকমান শেয়াৰ কৰা আমাক মই একচুয়ালি ক্লাস 11ত গুৰুকুলত আহিছিলো সো তাতে বহুত ভাল আমি আমাৰ বন্ধু ভাল হ'ল সো দেন ইয়াৰ লগত শৰ্ট ফিল্মছ বিলাক বনাই থাকিছিলো এণ্ড দেন লাহে লাহে সব কাম বিলাকতে মই যেহেতু ইন্টাৰেষ্ট লওঁ সো মোৰ ফটোশ্বপ শিকা বহুত মন আছিলে সো হেনেকে নিজে আগৰ পৰা চাই মই 2-3 বছৰ অকল চাইছিলো দেন নিজে লেপটপ এটা ললো লৈ মিলি পেলাই কাম চাম কৰা ষ্টাৰ্ট কৰিলো সো মই সেই মিডল গ্ৰাউণ্ডটো বিচাৰি পোৱা নাছিলো য'ত মানে একচুয়ালি মই ডিজাইনিঙৰ কিবা বস্তু এপ্লাই কৰিব পাৰো কাৰণ শৰ্ট ফিল্ম বনালে জেনাৰেলি ইমান গ্ৰাফিক্সৰ ৰিকুৱাৰমেণ্ট নাথাকে বাট যেতিয়া পিপল ষ্টাৰ্ট কৰিলো বা যেতিয়া এতিয়া ট্ৰুথৰ কাম কৰি আছো এতিয়া বহুত হেভিলি গ্ৰাফিক্সৰ কাম লাগে সো মই এতিয়া ইনভলভ হ'বলৈ পাইছো এটো মোৰ একচুয়ালি ক'ব গ'লে জাৰ্নালিজমটোৰ লগত বেছি ইন্টাৰেষ্ট সোমাই গৈছে কাৰণ ইয়াৰ লগত কাম কৰিছো হে ৰাষ্ট্ৰ থাকে জাৰ্নালিজমত গ্ৰাফিক্স ডেলিভাৰ কৰা এটা টাইমিঙত দিব লাগে সো সেই ডেডলাইনটোৱে মানে হেতু ইন্টাৰেষ্ট এটা দিয়ে মানে ইউটিউবক ক'ব লাগে ইয়াৰ গ্ৰাফিক্স খিনি মানে বহুত এনেকুৱা আছে গ্ৰাফিক্স ডিজাইনাৰ আমি লগ পাইছো যেতিয়া পিপল আৰম্ভ কৰিছো তেতিয়া ইও নতুনকে শিকিছিল আমিও নতুনকে শিকিছো আমি এটা নিউজ পেপাৰ এখন ওলাব লাগে নিউজ পেপাৰৰ ডিজাইনৰ লেআউটটো বহুত প্ৰেক্টিছৰ পিছত বহুত শিক্ষাৰ পিছত আসলতে পাৰি আমি ট্ৰাই কৰিলো একো নাজানাকে এবাৰ ট্ৰাই কৰো বল ফটোশ্বপত প্ৰথম ডিজাইন কৰিলো হেতু নকৰে আসলতে নেক্সট উইকৰ পৰা আমি ইনডিজাইন বুলি যোনটো সফটৱেৰত বনাই তাতে শিকিলো তিতিয়া সময়ত এজন এনেকুৱা ডিজাইনাৰ লগ পাইছিলো তেওঁ মানে এনেকুৱা হয় যে মোৰ এতিয়া মোৰ পৰিকল্পনা এটা আছে যে মোক এনেকুৱা ডিজাইন লাগে ইয়াক ভাল যে মই ইয়াক কম যে তই বুম বাম পা এনেকুৱা এটা ডিজাইন দে ইয়াক মই টেকনিক্যালি নুবুজাও কিন্তু ই বুজি যায় সেইজন ডিজাইনাৰ এনেকুৱা আছে যে ইমান শিক্ষা তেওঁ ললে ইমান প্ৰেক্টিক্যালি নাজানা হৈ গল বা থিওৰিটিক্যালি জানে তেওঁ মোক কৈছে যে প্যাৰাগ্ৰাফ এটা 700 ওয়াৰ্ডৰ বেছি না যায় ডিজাইনত গুৰুত্ব নাই আনাতে তেওঁ ডিজাইনাৰ তো মানে ইয়াৰ এটো ভাল যে ই প্ৰেক্টিক্যালি হেখিনি জ্ঞান লব পাৰিছে আৰু এটো আসলে বহুত দৰকাৰ যে হে প্ৰেক্টিক্যাল জ্ঞানটো থাকক মানে তো ই মানে যেনেকুৱা ধৰণে আৰম্ভ কৰিছে আমি সবেই ইয়াক এনকাৰেজ কৰো যে তই ল বিএ টু কমপ্লিট হোৱাৰ পিছত নেক্সট গ্ৰাফিক্সত যায় কাৰণ ই পাৰে মানে হেতু এটা ইন্টাৰেষ্ট আছে আৰু সবতকে নৰকৰ পেশেন্স আছে বহি থাকিব পাৰে আমি মানে কম্পিউটাৰ ভাঙি দিম হেনেকুৱা হলে ই পাৰে কিন্তু বহি থাকিব সো মই ঈশানক দিম যে তোমাৰ দা পিপলছৰ পৰা দা ট্ৰুথ হলগে তোমাৰ লাষ্ট এতিয়া যোনটো নিউজ লাষ্ট তোমালোকে এই হৈছে তাৰ লগে তোমাৰ অভিজ্ঞতাটো কেনেকুৱা অভিজ্ঞতাটো ক'ব গ'লে মই মোৰ নিজৰ যদি এনালাইসিসটো কাৰণ আমি সদায় ৰাতি যেনেকৈ কয় যে আমি ৰাতি ৰিপৰ্ট এটা বনাও এটা মেজৰ ৰিপৰ্ট যায় ট্ৰুথৰ পৰা সো সেই ৰিপৰ্টটো বনালে একচুয়ালি আমি কেতিয়াবা ৰিসাৰ্চ কৰিব লাগে ৰিসাৰ্চ কৰাৰ টাইমত কি হয় আমি ৰিফ্লেক্ট কৰো যে আচ্ছা আমি পিপলত অলৰেডি কিবা এটা ৰিপৰ্ট বনাইছিলো সো কেতিয়াবা এনেকুৱা হয় আমি ৰেফাৰেন্সেস লওঁ যে আমাৰ নিজৰে ৰিপৰ্ট গতিকে আমি ৰেফাৰেন্সেস লওঁ সো ৰেফাৰেন্সেস ল'ব গ'লে মই ডিজাইনছ বিলাক চাওঁ যে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলো সো মই ভাবো যে মই বহুত দূৰ আহিছো আৰু বহুত দূৰ যাব আছে কিন্তু পিপলত কাম কৰি বা ট্ৰুথত কাম কৰি এনেকুৱা হৈ গ'ল যে বহুতখিনি অভিজ্ঞতা হ'ল আৰু যিখিনি কাম নিজে ট্ৰাই কৰা নাছিলো
কমিউনিকেশ্যন ডিজাইনটো এটা কমপ্লিটলি বেলেগ এটা বস্তু হয় ডিজাইনিং মানুহে বহুত বস্তুৰ কাৰণে কৰে প্ৰডাক্ট ডিজাইন কৰে কিবা কিবি ডিজাইন কৰে কিন্তু কমিউনিকেশ্যন ডিজাইনটো আটাইতকৈ ডাইৰেক্ট আৰু most important কথাটো হৈছে যে মেইন মিনিংটো বেক সাইডৰ যেটো আছে যে নিউজটো আমি প্ৰেজেন্ট কৰিব লাগে হেতু ষ্টিল বিউটিফাই কৰিব লাগিব ইনফৰমেশনৰ লগত সে সেই বস্তুটো বিৰাট ভালকে মানে মই বুজি পালো এই পিপল আৰু ট্ৰুথৰ মাজেৰে